মাজুলী টু যোৰহাট সংযোগী দলঙৰ কাম ব্ৰহ্মপুত্ৰৰ মাজত পাইছিলোঁ মাজত আমি পাই আছোঁ কিন্তু ব্ৰহ্মপুত্ৰৰ মাজতে সেই কাম চলি আছে আপোনালোকক দেখাবলৈ গৈ আছোঁ কওকচোন বাৰু মাজুলী টু যোৰহাট সংযোগী দলং আপোনালোকক দেখাবলৈ গৈ আছোঁ তাৰ আগতে আমি দেখাবলৈ গৈ আছোঁ মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাওনাপাৰ বৰপুখুৰী লাহে লাহে আপোনালোকক আমি দলঙৰ অভিমুখে আগবাঢ়ি গৈ আছোঁ চাই থাকিব থেংক ইউ সেয়া আমি উপস্থিত হ'লোহি মাজুলী টু যোৰহাট সংযোগী দলঙৰ কামৰ তলিত কিমান আগবাঢ়িছে আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইখন ট্ৰেইন আগবাঢ়ি গৈ আছে দলংবোৰ আহক আপোনালোকক লৈ যাওঁ আজি ষ্টাৰ্টিঙৰ পৰা একেবাৰে মাজুলী দলঙৰ সিটো মূৰলৈকে এতিয়া তাৰমানে ব্ৰহ্মপুত্ৰৰ মাজলৈকে খুঁটা বনাই আছে বুলি কৈছে গতিকে আপোনালোকক তালৈকে দেখাই গৈ থাকিম মাজুলীৰ পৰা যোৰহাটলৈ সংযোগী দলং যিখন মাজুলীৰ পৰা প্ৰথম কোঠাটো ষ্টাৰ্টিং হৈ যিটো লাষ্টৰ কোঠা হ'ব 26 নম্বৰ কোঠা হ'ব এতিয়া অগ্ৰগতি চলি আছে 24 নম্বৰ কোঠাটো আৰু দুটা কোঠা বাকী আছে দেখাই গৈ থাকিম আপোনালোকক সেইটো ব্ৰহ্মপুত্ৰখনৰ মাজতে আপোনালোকে লক্ষ্য কৰিব পাৰিছে যে নাও দুখন ৰখাই থৈছে আৰু এই নাও দুখনতে শুনিব পাৰিছোঁ চইল টেষ্ট হৈ আছে বুলি কৈছে চইল টেষ্ট মাটি পৰীক্ষা কৰি আছে ইয়াতো মাটি পৰীক্ষা কৰি আছে ইয়াত দেখাই গৈ থাকিম ইয়াৰ পৰা তাৰপিছত তালৈ যাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেইখন খুঁটা হ'ব আপোনাৰ 22 নম্বৰ খুঁটা চেম্পল সেয়া ৰাস্তা বনাই আছে গৈ আছোঁ আমি দেখাই গৈ আছোঁ আপোনালোকক ব্ৰহ্মপুত্ৰৰ এয়া অকণ এই খুঁটিটোৱে আছেগৈ আৰু আমি এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত দলং ষ্টাৰ্টিঙৰ পৰা আমি আহি আছোঁ এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত খুঁটা এটা বহিব এই লাল পতাকাটোৰ ওচৰলৈ আমি গৈ আছোঁ লাল পতাকাটোৰ ওচৰতে কি হ'ব খুঁটা এটা বহিব আমি পাই গ'লোঁ ইয়াতে কেনেদৰেনো ইয়াত চইল টেষ্ট কৰিছে ইমান পানীৰ ভিতৰত আপোনালোকক দেখাম এইটো হ'ল 24 নম্বৰ খুঁটা পাইপ বহুৱাই আছে এনেকৈ পাইপ 200 ফুটৰ তললৈকে যাব মাটি টেষ্ট কৰি আছে এইখিনিতে খুঁটা এটা হ'ব সেইকেইটা হ'ল চইল টেষ্ট কৰা নমুনা হয় আৰু চইল টেষ্টাৰজন UP হয় সেইজন চইল টেষ্টাৰ UP পৰা আহিছে তেখেতে UP পৰা আহিছে আৰু দুখন মেচিনৰ মাজতে এনেদৰে পাইপ বৰিং কৰি চইল টেষ্ট কৰিবলৈ প্ৰস্তুত কৰিছে আৰু সৰুটো যিটো নেকি দেখি পোৱা সেই জেগাটো মানে তাত ৰাস্তা উলিয়াই থোৱা আছে তাৰ পৰাও দলং
কাম আহি আছে হাতিয়ালৰ পৰা আপোনালোকে নিশ্চয় গম পায় গতিকে আমাৰ মাজুলীৰ পৰা আৰু দুটা খুঁটা আছে বাকী আছে এয়া 24 নম্বৰ কাম চলি আছে তাৰপিছত আগলৈ 25 আৰু 26 নম্বৰ আছে আৰু চাই থাকিব এইখনে ব্ৰহ্মপুত্ৰ আৰু বাকী আছেগৈ ইয়াতে নাও চলাচল কৰি আছে ঘাট মানেগৈ মাজুলীটো যোৰহাট সংযোগী ঘাট যোৰহাটৰ পৰাই আহক বা মাজুলীৰ পৰা যাওক এইখনেহে বাকী আছেগৈ আৰু বেছি দূৰ নাই আৰু আমি ইয়ালৈকে পালোঁ ভৱিষ্যতে আপোনালোকক মাজুলীটো যোৰহাট সংযোগী দলং আপডেট দেখাই গৈ থাকিম চাই থাকিব থেংক ইউ আপোনালোকক ধন্যবাদ পুনৰবাৰ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে